हेलो बंधुरा गुड मर्निंग मैं डायरेक्ट काली राति 12टा माনত ट्रेनत उठिছিলোঁ আৰু ৰাতিপুৱা উঠি চাওঁ মই বিহাৰত আহি গৈছোঁ। বিহাৰৰ কিষানগঞ্জ সেইটো কিবা এটা ষ্টেচনৰ নাম চাইলোঁ। পূৰা ইয়াতে একদম পূৰা আজি ৰ'দ দিছে, চাৰিওফালে একদম বাহিৰত চাব নোৱাৰি। ডাইৰেক্ট ৰাতিপুৱা উঠি কিনে ইমান ৰ'দত মই আছোঁ। মই যোৱাৰ সময়ত জলপাইগুৰিৰ পৰা পদাতিক এক্সপ্ৰেছতে ডাইৰেক্ট শিয়ালদা গৈছিলোঁ আৰু অহাৰ সময়ত মই হাৰৰ পৰা উঠা নাই, মই আকৌ শিয়ালদাত আহি কিনে মই পদাতিক এক্সপ্ৰেছতে আহি গৈছোঁ। আৰু গমেই পাইতো ট্ৰেইনবিলাকতো অহা আৰু যোৱাৰ কাৰণে দুটা থাকে নেকি, তো মই যিটোত গৈছিলোঁ মই সেইটো আকৌ ৰিটাৰ্ণ আহি গৈ আছোঁ। কলকাতা চাই গোটেই ৰাতি টোপনি মাৰিছোঁ, ৰাতিপুৱা উঠি চাওঁ একদম বিহাৰত আহি গৈছোঁ। দোস্ত বিহাৰত প্ৰসিদ্ধ জাগাটোৰ ভিতৰত এই ৰেল লাইনটো একদম পূৰা ফুল চাৰ্কল হৈ গৈছে, পূৰা ইউ চাৰ্কল বনাইছে আৰু মাজতে এটা ডাঙৰ পথাৰ আছে, এতিয়া পানী চানী আছে, কিন্তু এই চাওঁ একদম পূৰা ৰাউণ্ড হৈছে। মানে আমি য'ৰ পৰা আহিছোঁ আকৌ উল্টা হৈ সেইফালে যাম ডিৰেকশ্যনটো। ৰেল লাইনটো হাই ৰোডৰ নিচিনা টান নহয়, সেইকাৰণে পূৰা একদম ডাঙৰ পথাৰৰ মাজেৰে পূৰা টান বনাইছে। আৰু এই টানটো মানে এনে গুগল মেপৰ পৰা দেখাতে বহুত ভাল লাগে, একদম পূৰা উ টান হৈ গৈছে ইয়াতে। আৰু মই এই যাৰ পৰা যাই আছোঁ সেই পথাৰটো, তাৰ পৰা আকৌ ৰিটাৰ্ণ যাই আকৌ সেইফালে যাই আছোঁ। এতিয়া মাজ ৰাস্তাত ট্ৰেইনটো ৰখাই দিছে, কিয় ৰখাইছে গম নাপাওঁ। ইফালে ট্ৰেইন লাইন আছে, ইফালে ৰেল লাইন আছে, মাজ ৰাস্তাতে কোনো ষ্টেচন নাই, ৰখাই দিয়ে। এইটো বিহাৰত সচৰাচৰ হৈ থাকে। মই যিমানবাৰ আশা কৰিছোঁ এবাৰ বিহাৰত যিকোনো এটা ৰাস্তাত ৰখাই দিয়ে ট্ৰেইন এনেকৈ। এইফালে মানে পূৰা খালী ৰাস্তা আছে, যাব পাৰে আৰামছে, কিয় বা ৰখাই দিয়ে গম নাপাওঁ, কিন্তু ইয়াতে মাজে মাজে এনেকৈ ৰখাই দিয়ে। আমাৰ অসমত এনেকুৱা নহয়, বেলেগ ৰাজ্যত এনেকুৱা ডাইৰেক্ট মাজ ৰাস্তাত নৰখে, কিন্তু বিহাৰত এইটো চিম্পুল বেপাৰ, মাজ ৰাস্তাত ৰখাই দিয়ে। আমাৰ ট্ৰেইনটো আকৌ ষ্টাৰ্ট হৈ গ'ল সন্মুখত যোৱাৰ কাৰণে। দোস্ত এতিয়া মই যাই আছোঁ বিহাৰ আৰু বেংগলৰ মাজে মাজে। মানে ইয়াতে এনেকুৱা ৰাস্তাটো গমেই নাপাব এইটো বিহাৰ কেতিয়াবা পায়, কেতিয়াবা বেংগল পায়। এনেই লাগি থাকে বেংগলৰ মাজে যাই আছোঁ, বেছিভাগ বেংগল এৰিয়াই, কিন্তু মাজে মাজে আকৌ বিহাৰৰ এৰিয়া কিছুমান সোমাই যায়। আৰু তাতে ফলকত মানে ৰেল ষ্টেচন দেখা পাব, উৰ্দু লিখা আছে। গমেই পাইছে মই অকলে গৈছিলোঁ। অকলে এনে ধীৰতে বহুত ভাল লাগে, মানে ৰাস্তা বাট একদম কোনো চিন্তা নাথাকে, বেলেগ কোনো টেনশ্যন নাথাকে, পূৰা য'তে যায় পূৰা ফুৰাতে আৰাম, পইচাও সাঁচি হয় বহুত। কিন্তু ৰাতি অলপ ভয় লাগে, মানে ৰাতি অলপ টেনশ্যন হয়, কিন্তু ৰেলৰ বেপাৰ, কিমান ধৰণৰ মানুহ আহিব, কিমান ধৰণৰ মানুহ যাব ট্ৰেইনৰ পৰা, তো সেই হিচাপে চেলো ট্ৰেভেল মোৰ সেই হিচাপে বহুত ভাল লাগে দিনত যায়। মই এইটো ট্ৰেইনত একদম অসমত যাব নোৱাৰিম। মোৰ ট্ৰেইনটো লাষ্ট আলিপুৰদাৰ অসমৰ লাষ্ট টাইমতে যাব। তো ইতিমধ্যে জলপাইগুৰি পাই গ'ল আৰু ইয়াতে অলপ সময় ৰখিব। বহুত ডাঙৰ এইটো ষ্টেচন হয়, নৰ্থ বেংগলৰ চবতকৈ ডাঙৰ ষ্টেচন জলপাইগুৰি, আৰু বহুত বিজি ষ্টেচন হয়। তো অলপ সময় ৰখিবৰ কাৰণে মই ইয়াতে নামি চামি হাত মুখ ধুই ল'লোঁ। আৰু ইয়াতে চাওক ইফালে যিমানেই চাওক মানে প্লেটফৰ্ম বহুত ইয়াতে লম্বা আছে, আৰু ইফালে নতুন বনাই আছে প্লেটফৰ্ম, কিন্তু এইটো জংচনে হয়। আৰু সন্মুখত আছে জলপাইগুৰিত এটা ষ্টেচন। তো দোস্ত সিমান সময় যিমান মানুহৰ লগত আহিছিলোঁ চব মানুহ চেঞ্জ হৈ গ'ল। জলপাইগুৰিৰ পৰা নতুন মানুহ উঠিল, আৰু পুৰণা যিমান মানুহ আছিল একেলগে বহি আহিছিলোঁ গোটেই ৰাতি, চব নামি গ'ল। তো মই এতিয়া অকলে যাব লাগিব। কিন্তু এতিয়া কথাটো হ'ল মোৰ ট্ৰেইনটো মেইন ৰাস্তাদি নাযায়, মোৰ ট্ৰেইনটো কোচবিহাৰৰ পৰা বেলেগ ছাইডেদি বাংলাদেশৰ বৰ্ডাৰ হৈ যাব। হয়তো অকলে গ'লেও কোনো টেনশ্যন নাই, কাৰণ ইয়াতে চব বাঙালী আৰু অসমৰ মানুহে আছে ট্ৰেইনত, কিয়নো হিন্দী ভাষী ইমান নাই। মানে এতিয়ালৈকে মই যিটো ৰাস্তাত যাই পোৱা নাই সেইটো ৰাস্তাতে আজি ট্ৰেইনটো যাব আমাৰ। আৰু আজি আমাৰ ট্ৰেইনটো বাংলাদেশৰ বৰ্ডাৰৰ ছাইডে যাব, একদম মানে এনে শিলিগুৰি চিকনকোটে হয়, কিন্তু আপুনি তাতে বৰ্ডাৰ দেখাবলৈ নাপায়, ৰাস্তাতে যাওক বা ট্ৰেইনেদি যাওক। কিন্তু আজি আমাৰ ট্ৰেইনটো মানে কোচবিহাৰৰ পৰা বেলেগ ছাইডেদি যাব। আৰু ইয়াৰ চাহ বাগানৰ ছাইডে পূৰা আনাৰস বাগান, চাহ বাগান আৰু ধান খেতি মাজে আছে, পূৰা মানে লাগি আছে। মই আপাৰ আছামত গুচি গৈছোঁ, ইয়াতে ইমান চাহ হয় মই গমেই পোৱা নাই। এইটো হ'ল বেলেগ ৰাস্তা, যিটো মেইন ৰাস্তাত এইটো হ'ল দুটা লাইন আছে, আৰু ইয়াতে মাত্ৰ এটা লাইনে আছে। এই শিলিগুৰিৰ পৰা এইটো অসমৰ এৰিয়া ক'ব পাৰি, কাৰণ ইয়াতে সকলো মিক্সিং জাতি আছে। যিয়ে হওক সেইটো বেলেগ পলিটিক্সৰ কথা। ভিউবিলাক বহুত ভাল, ইয়াতে বহুত চাহ বাগিচা আছে, একদম আপাৰ আছামৰ নিচিনা। তো সেই হিচাপে বহুত ভাল লাগছে ৰেল লাইনটো যাই কিনে। ট্ৰেইনটো হয়তো পদাতিক এক্সপ্ৰেছটো এই বেলেগ লাইন দি যায়। আৰু এয়া চাওক কিমান ডাঙৰ নদীৰ মাজত পূৰা ব্ৰহ্মপুত্ৰ নিচিনা মাজে ইমান চৰ পৰি গৈছে। মানে এইটো এটা লাইনে হয়, এটা ব্ৰিজেই, ব্ৰহ্মপুত্ৰৰ নিচিনা ফিল আহি আছে, এটাই ব্ৰিজে।
আৰু আজি আমি যিটো ট্ৰেইন লাইন যাম সেইটোত এতিয়ালৈকে লাইনৰ সুবিধা হোৱা নাই, ইয়াতে মাত্ৰ ট্ৰেক লাইন আছে একদম আপাৰ আছামৰ নিচিনা, আৰু সন্মুখত মানে ডিভাইডাৰ মানে একেলগে ডিভাইডাৰ আছে। আৰু কিন্তু ইয়াত চাওক আমাৰ ট্ৰেইনটো পূৰা এটা লাইনতে যাই আছে, আৰু পূৰা গাঁৱৰ মাজেদি পূৰা বৰ্ডাৰ চাই আহিলোঁ। আপোনাক দেখাব নোৱাৰোঁ, কিন্তু ওচৰতে বৰ্ডাৰ পূৰা স্পষ্ট দেখা পাইছোঁ। এইফালে ঘৰ বাৰী আছে, কিন্তু সেইফালে বাংলাদেশত তাতে ঘৰ বাৰী নাই, এনেই চাহ বাগিচা তাতেও আছে বাংলাদেশৰ এৰিয়াত। আৰু সেইয়া চাওক ট্ৰেইন যাই আছে, সেইটো হ'ল মেইন ডিভাইডাৰ। তাৰ পৰা মানে মেইন লাইনটো যিটো সেইটোতে যায়, আৰু আমাৰটো হ'ল এটা লাইন, মাত্ৰ এইটো এক্সট্ৰা লাইন কিবা বনাইছে ষ্টেচন, কিবা বেলেগ সুবিধাৰ কাৰণে বনাইছিল। আৰু সেইটোতে আমাৰ ট্ৰেইনটো আহি গ'ল, এতিয়া ৰখাই থৈছে, মানে ট্ৰেইনটো এটা ক্ৰচিং হৈ গৈছে, গাড়ী নিচিনা ট্ৰেইনটো ক্ৰচিং যাই আছে, সেইকাৰণে আমাৰ ট্ৰেইনটো ৰখছে। আৰু সেয়া হ'ল মেইন ডিভাইডাৰ। তো দোস্ত ফাইনালি আমাৰ লাষ্ট ষ্টেজ আহি গ'লোঁ, আলিপুৰদুৱাৰ পাই গ'লোঁ। পদাতিক এক্সপ্ৰেছৰ লাষ্ট ষ্টেজ এইটো হয়। আৰু আলিপুৰদুৱাৰ পাই কিনে আমাৰ মানুহ চব নামি গ'ল। আৰু ইয়াৰ পৰা কেতিয়াবা ট্ৰেইন আছে গম নাপাওঁ, একো গম পোৱা নাই। ইয়াতে মানুহ একদম কম আছে, ইয়াতে লোকেল মানুহ দেখাই পোৱা নাই। তো মই ইয়াতে গম নাপাওঁ কেতিয়া অসমত যাব পাৰিম। দোস্ত আলিপুৰদুৱাৰ ষ্টেচনটো ডাঙৰে হয়, বহুত ডাঙৰ, কিন্তু ইয়াতে ইমান বিজি ষ্টেচন নহয়, মানে মানুহ একদম কম, মানুহ নায়ে বুলি ক'ব পাৰি। অলপ চলপ মানুহ আছে ইয়াৰে ওচৰৰে, আৰু বাকী অসমৰ মানুহ ইয়াতে নামি গৈছে লাষ্ট ষ্টেজ যিহেতু। আৰু এইটো অসমৰ আৰু পশ্চিমবংগৰ লাষ্ট মানে ডাঙৰ ষ্টেচন, যিহেতু ৱেষ্ট বেংগল লাষ্ট মানে এইটো ডাঙৰ ষ্টেচন হয়। আৰু যিমানবিলাক লোকেল ট্ৰেইন অসমত যায় গুৱাহাটীলৈকে, মেক্সিমাম ট্ৰেইনবিলাক এই আলিপুৰদুৱাৰ পৰা ষ্টাৰ্ট হয়। আৰু ষ্টেচনটো ভালেই আছে, চাফ চিকুণ আছে, যিহেতু মানুহ কম। আৰু সেয়া আমাৰ পদাতিক এক্সপ্ৰেছ জিৰাই আছে, পূৰা ইয়াতে আহি জিৰাই আছে দুপৰীয়াৰ মাজত। এখানে মস্ত ফিসি গো, তা শিয়ালদার থেকে ডাইরেক্ট আলিপুরদুয়ারে নামছি, ওখানে এখন ট্রেন নাই। দুটো ট্রেন ছিল রাজধানী, তো আম পাবলিক কিনে না, আগে তিন মাস আগে থেকে রিজার্ভেশন কাটতে লাগে। আলিপুরদুয়ারে এখানে 12টা বাজে নামছি, 4টা বাজে গেছে, এখন পর্যন্ত কোনো ট্রেন না, এসে গেছি। উপায় না, এখন টাউনে ঘুরতেছি, আর কি করবো, টাউনে ঘুরে আসি। এটা হলো নর্থ ইস্ট জংশন আলিপুর। এরকমভাবে যে ফার্স্ট কল্পনা করতাম না, যদি কুচবিহার নামে গেতাম তথাপিও এই রাজবাড়ি সব ঘুরতে পারতাম। আলিপুরদুয়ারে আছি, এখানে কিছু আছে নাকি তাও জানো না, একটা পার্ক আছে তাও আমি জানি না কোথায় কি। দোস্ত মই আহোঁতে আলিপুৰদুৱাৰ টাউনৰ মাজত আহি গৈছোঁ। আৰু সেইফালে হ'ল আলিপুৰদুৱাৰ যিটো মুখ্য গেট সেইটো, আৰু এই যিটো মেইন ৰাস্তা দেখা পাইছে, ইয়াৰ পৰা শালবাৰী, জমজুৱাৰ, বক্সাৰহাট আৰু ভূটান ঘাট তাতে যাব পাৰি, কিয়নো আলিপুৰদুৱাৰ একদম ভূটানৰ লগত লাগি আছে। সেইকাৰণে আগতে গ'লে মই দিনত ঘূৰি আহিব নোৱাৰোঁ। তো ইয়াতে এটা ভাল হোটেল পাই গ'লোঁ, ইয়াতে দামো কম আছে, খাবার মাত্ৰ 60 টকা, মাছ ভাত। তো ইয়াতে আৰু দিনৰ খাৱাটো খাই লওঁ, কাৰণ গোটেই দিন একো খোৱা নাছিলোঁ। তো দোস্ত মই পুনৰাই আলিপুৰদুৱাৰ ষ্টেচনত আহি গ'লোঁ, টাউন চাউন চব চালোঁ। আৰু ইয়াতে অহাৰ পিছত মই দেখা পাইছোঁ খালি মালবাহী ট্ৰেইন যাই আছে, আহি আছে, যাই আছে, আহি আছে, এটা যায় এটা আহে। এটা চাওক ইমান ডাঙৰ ডাব্বাৱালা ট্ৰেইন, 70-80টা ডাব্বা হ'ব। এইটো আহিল আকৌ গুচি গ'ল, 10 মিনিট নৰখিল। আৰু ইফালে এটা ৰখি আছে, আৰু সেইফালে কিবা মাল আউট কৰি আছে। মানে আজি একদম পূৰা খালি মালবাহী ট্ৰেইনেই, বাকী আৰু ট্ৰেইন নায়েই। ভুলেও কিন্তু রবিবার দিনে কোনো ট্রেন এক্সচেঞ্জ বা ট্রেন এগুলো করবেন না। 5টা মালবাহী ট্রেন আছে, আমি এমন ভাষা পাচ্ছি আজকে ভাবতে পারিনি আবার ভাষা আসবো। এই কদিন সুন্দর ঘন্টা বাদে ঘন্টা ট্রেন ছিল, আজকে এমন হয়েছে না কুচবিহার থেকে জলপাইগুড়ি থেকে একদম আমি আলিপুরদুয়ারে এসে নামলাম, এখন দিনের 12টায় নামছি, এখন বাইজে গেছে 6টা, কোনো ট্রেনের নামগন্ধও নাই, কোনো ট্রেন নাই আসাম যাওয়ার। মাত্র এর মধ্যে একটা রাজধানী খারাপ ছিল, তা মানুষ উঠায় না এটাকে আগে, তাও এসি রাজধানীর সবাই ওটাতে উঠতে দিল না, বাকি কোনো ট্রেন নাই। তাই ভুলেও যাতে রবিবার দিন ট্রেন এক্সচেঞ্জ সফর করুন না, নাহলে একদম ভীষণ ভাষা আসবো। অনেক মানুষ আজকে এইখানে ফসে গেছে, দেখুন এত কোনো লোকাল মানুষই নাই, এই দূরের মানুষরা আসছে না, যে নামছে সেই ভাবছে। তখন আমার ট্রেনেরও এটা লাস্ট এন্ডিং পয়েন্ট, লাস্ট স্টেশন, কী করবো উপায় নামে গেলাম, তখন ফাঁসে গেলাম, আর নাই যাওয়ার ট্রেন। তখন 7টা 40 নাকি 8টা বাজে ট্রেন আছে, তো 12টা থেকে 8টা কমসে কম 10 ঘন্টা টাইম, আর এবার বেকার কোনো ট্রেন নাই। দোস্ত মই আহোঁতে একদম লাষ্ট প্লেটফৰ্মত আহি গ'লোঁ, ইয়াতে ৰেলৰ চেল লোডিং আউট কৰি আছে। আৰু এইবিলাক হ'ল গ্ৰুপ ডি কাম কাজ। আৰু এটা বস্তু শুনক, সেইফালে দোস্ত মই আছোঁ ৱেষ্ট বেংগল আলিপুৰদুৱাৰ। সেইফালে শুনক কাৰ গান বাজি আছে, মই সেইফালৰ পৰা ইয়াতে আহি গ'লোঁ গানটো শুনাৰ কাৰণে।
গমেইতো পাইছে আমাৰ লিজেণ্ড হাৰ্ট অফ জুবিন গাৰ্গৰ গান বাজি আছে ৱেষ্ট বেংগলতো। আজিৰ দিনত বহুত ট্ৰেইন দেখা পালোঁ মালবাহী আৰু ট্ৰেইন আহি আছে। তো ট্ৰেইনৰ কথা বাদ দিওঁ, গানটো ক'ত বাজিছে মইতো চাই আহিলোঁ। এটা মানে ৰথযাত্ৰা হ'ব, তো ৰথযাত্ৰাৰ কাৰণে তাতে এটা প্ৰগ্ৰাম কৰিছোঁ। তাতে আজি 12টাৰ পৰা 7টালৈকে ইয়াতে ৰ'লোঁ। তো চব প্ৰগ্ৰাম চগ্ৰাম চাই ইয়াতে গা চা ধুই তো 9টা বজাত কাঞ্চনজংঘা পাই গ'লোঁ। আৰু এয়া চাওক কাঞ্চনজংঘাৰ ভিৰ। আৰু গোটেই দিনত যদি এটা মাত্ৰ ট্ৰেইন থাকে আৰু ট্ৰেইনৰ পৰিস্থিতি চাওক, সেইটো হ'ল জেনেৰেল ডাব্বা। মানুহৰ ওপৰত মানুহ একদম হাত লৰাব জেগা নাই। মানে গোটেই দিনত এটা মানুহ শব্দ এতিয়া যাব লাগিব অসমত, আৰু অসমত একদম যাই আছে আৰু যা। আৰু এইটো হ'ল আলিপুৰদাৰৰ ট্ৰেইনৰ অৱস্থা আজি। এনেই ডেইলি এনেকুৱা নহয়, আজি গোটেই দিন এটা ট্ৰেইন নাছিল যিহেতু চবেই আৰু ঘৰত যাবই লাগিব। আৰু মই আৰু সেই হিচাপে কোনোমতে উঠি ল'লোঁ ট্ৰেইনত। তো যিহেতু ৰাতি বহুত হৈ যাব, মানে আমাৰ বৰপেটাত পাওঁতে পাওঁতে ৰাতি 11টা 12 চাৰে 11টামান বাজি গৈ যাইছে। তো সেই হিচাপে মই আৰু মোৰ ফ্ৰেণ্ডৰ এজন ঘৰত থাকিম ৰোডতে। মই গোটেই ৰাতি মঞ্জিলহঁতৰ ঘৰতে আছিলোঁ। আৰু ৰাতিপুৱা তেওঁলোকক কেমেৰা চেমেৰা দেখালোঁ, কেমেৰা চেমেৰা চব কাগজ পাতি দেখালোঁ। আৰু মানে মোৰ কেমেৰাৰ জুজ দেখি এওঁলোকে এতিয়া ল'ব বিচাৰি আছে একশ্যন কেমেৰা। সেইটো মানে পিছৰ কথা। এতিয়া মানে চবকে দেখালোঁ আৰু নতুন বস্তু। তো মই ডাইৰেক্ট কলকাতাত ইমান দিন আছিলোঁ, তাতেতো বৰষুণ দি আছিল, ইমান ঠাণ্ডাই আছিল তাতে। তো মই ডাইৰেক্ট দুপৰীয়া ৰাস্তাত ওলাই গৈছোঁ। আৰু ইয়াতে ইমান ৰ'দ, ইমান প্ৰখৰ ৰ'দ, মানে মই এতিয়া সহ্য কৰিব পৰা নাই ডাইৰেক্ট কলকাতাৰ পৰা অসমত আহি কিনে। কলকাতাৰ মানুহৰ পৰা শুনো যে অসমত বোলে বহুত ঠাণ্ডা, ইয়াতে বহুত ঠাণ্ডা হয় ৱেডাৰটো। কিন্তু ইয়াতে আহি দেখোঁ পূৰা উল্টা, ইয়াতে ইমান ইয়াত। আৰু মই এতিয়া বুজি পাইছোঁ ইয়াতে কিমান গৰম ন।